আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে ভাৰতীয় নতুন সংসদ ভৱন ক'ত অৱস্থিত? ভাৰতৰ নতুন সংসদ ভৱন অৱস্থিত হৈছে নতুন দিল্লীত। নেক্সট কুৱেশ্যনটো হ'ল নতুন সংসদ ভৱনৰ আধাৰশিলা কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ল 10 ডিচেম্বৰ 2020 চনত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ নতুন সংসদ ভৱন কেতিয়া উদ্বোধন কৰা হৈছিল? ইয়াৰ এনচাৰটো হৈছে 28 মে 2023 চনত ভাৰতৰ নতুন সংসদ ভৱন উদ্বোধন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল 28 মেত ভাৰতৰ নতুন সংসদ ভৱন কোনে উদ্বোধন কৰিছে? ইয়াৰ এনচাৰটো হৈছে নৰেন্দ্ৰ মোদীয়ে। নেক্সট কুৱেশ্যনটো হৈছে নতুন সংসদ ভৱনৰ স্থাপিত কোন? ইয়াৰ এনচাৰটো হৈছে বিমল পেটেল হৈছে নতুন সংসদ ভৱনৰ স্থাপিত। নেক্সট কুৱেশ্যনটো হ'ল কোনটো কোম্পানীয়ে নতুন সংসদ ভৱনৰ ডিজাইন প্ৰস্তুত কৰিছে? ইয়াৰ এনচাৰটো SCP ডিজাইনছ কোম্পানীয়ে নতুন সংসদ ভৱনৰ ডিজাইনটো প্ৰস্তুত কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে কোনটো কোম্পানীয়ে নতুন সংসদ ভৱনৰ নিৰ্মাণ কৰিছে? নতুন সংসদ ভৱনখন নিৰ্মাণ কৰিছে টাটা প্ৰজেক্ট লিমিটেড কোম্পানীয়ে। নেক্সট কুৱেশ্যনটো হৈছে সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানৰ স্মৃতিত কিমান টকাৰ এটা বিশেষ মুদ্ৰা জাৰি কৰা হ'ব? ইয়াৰ এনচাৰটো হৈছে 75 টকা মুদ্ৰা এটা জাৰি কৰা হ'ব। নেক্সট কুৱেশ্যনটো হ'ল কোনটো প্ৰকল্পৰ অধীনত সংসদ ভৱন নিৰ্মাণ কৰা হৈছে? ইয়াৰ এনচাৰটো হ'ল কেন্দ্ৰীয় বিষ্টা পুনৰ উন্নয়ন আঁচনিৰ প্ৰকল্পত নতুন সংসদ ভৱনখন নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে নতুন সংসদ ভৱনৰ আকৃতি কেনেকুৱা? ইয়াৰ এনচাৰটো হৈছে ত্ৰিকোণীয় হৈছে নতুন সংসদ ভৱনৰ আকৃতি। নেক্সট কুৱেশ্যনটো হৈছে নতুন সংসদ ভৱন কিমান মহলীয়া অট্টালিকা? ইয়াৰ এনচাৰটো হৈছে 4 মহলীয়া অট্টালিকা। নেক্সট কুৱেশ্যনটো হৈছে নতুন ভৱন নিৰ্মাণৰ বাবে প্ৰায় কিমান কোটি টকা খৰচ কৰা হৈছে? ইয়াৰ এনচাৰটো হৈছে 1200 কোটি টকা খৰচ কৰা হৈছে। নেক্সট কুৱেশ্যনটো হ'ল নতুন ভৱনৰ লোকসভা চেম্বাৰত কিমান সদস্য বহিব পাৰিব? ইয়াৰ এনচাৰ হৈছে 888 জন সদস্য বহিব পাৰিব। নেক্সট কুৱেশ্যনটো হ'ল নতুন সংসদ ভৱনৰ ৰাজ্যসভাৰ বাবে কিমানখন আসন আছে? ইয়াৰ এনচাৰটো হ'ল 384খন আসন আছে। নেক্সট কুৱেশ্যনটো হৈছে সংসদ ভৱনত কিমান প্ৰৱেশদ্বাৰ আছে? ইয়াৰ এনচাৰটো হৈছে 3খন প্ৰৱেশদ্বাৰ আছে। নেক্সট কুৱেশ্যন হৈছে সংসদ ভৱনৰ প্ৰৱেশদ্বাৰৰ নাম কি? ইয়াৰ এনচাৰটো হৈছে জ্ঞানদ্বাৰ, শক্তিদ্বাৰ আৰু কৰ্মদ্বাৰ। নেক্সট কুৱেশ্যন হৈছে নতুন সংসদত লোকসভা চেম্বাৰৰ বিষয়বস্তু কি? ইয়াৰ এনচাৰটো হৈছে জাতীয় চৰাই, ময়ূৰ হৈছে লোকসভা চেম্বাৰৰ বিষয়বস্তু। নেক্সট কুৱেশ্যনটো হ'ল নতুন সংসদত ৰাজ্যসভা চেম্বাৰৰ বিষয়বস্তু কি? ইয়াৰ এনচাৰটো হৈছে জাতীয় ফুল পদুম হৈছে লোকসভা চেম্বাৰত ৰাজ্যসভা চেম্বাৰৰ বিষয়বস্তু। নেক্সট কুৱেশ্যনটো হৈছে সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানৰ স্মৃতিত কিমান টকা মূল্যৰ এটা বিশেষ মুদ্ৰা জাৰি কৰা হ'ব? ইয়াৰ এনচাৰটো হৈছে 75 টকা। নেক্সট কুৱেশ্যনটো হৈছে 75 টকীয়া মুদ্ৰাত কাৰ ফটো আছে? ইয়াৰ এনচাৰটো হৈছে অটল বিহাৰী বাজপেয়ীৰ ফটো আছে 75 টকা মুদ্ৰাত। বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।